নমস্কাৰ জনাইছো সকলোকে জিএম ভিডিঅ'টো বৰ্তমান চাই আছে সো আজি আমি কথা পাতিম এনে এজনী যুৱতীৰ বিষয়ে যাক নেকি দেখিলে সকলোৱে ক'ব নাই মই বিয়া পাতিম মই ফাৰ্ষ্ট চাই কৈছিল মই বিয়া পাতিম কিন্তু মানে পিছত গম পালো ৰহস্য বেলেগ সো আহক আমি তেওঁৰ ওপৰত কথা পাতো আৰু তেখেতৰ প্ৰথমটো ভিডিঅ' কমৰৰ লচক দেখিছে নাই লচকটো দেখিছে নাই কমৰৰ হে জেকলিন হতো ইয়াৰ ফ্ৰণ্টত ফেইল কম পাইছে নাই নেক্সট বাৰ ই গৈ আছে বলিউডত গৈ আছে মই কৈ আছো কিন্তু সৰি বুলি কৈ দিলো তাই সৰি মিষ্টেক মাই বেড তাই আৰু এই ওপৰটো আনাৰসৰ নিচিনা টিঙনাটো কি আকৌ হে যদি তুমি ল'ৰা আমাৰ নিচিনা স্পাইক্স ৰাখা হে এইবিলাক কি আকৌ টিঙনাটো কি আকৌ ধুত বেয়া লাগিছে দেখিবলৈ নাপায় আৰু ছি এই কোনটো সুস্থ সবল ল'ৰাই বা ব্ৰা পিন্ধে কওকচোন হে ব্ৰা কোনে পিন্ধে বে আমাৰ শুন পিতাই মই এটা কথা কৈছোঁ আমাৰ ল'ৰাবিলাকৰ কাৰণে এটা বস্তু পায় সেইটোক কয় গেঞ্জি আৰু আমি সেইটোৱে পিন্ধিব লাগে একে লং হয় মানে ইমান নহয় আৰু লং হয় ছোৱালী মানুহৰ কাৰণে এইটো আমাৰ কাৰণে লং হয় এই জন্ম হওঁতে উল্টাকৈ জন্ম হৈছিলি নেকি ডিফাৰেঞ্চটো বুজি নাপাওঁ হে সেইটো ছোৱালী মানুহৰ কাৰণে আমাৰ কাৰণে গেঞ্জি পিন্ধিবি নাপায় এইবিলাক কৰিব আৰু এই যে আমি দেখোন পকৰ ডান্স আছে যে চাব নেকি আমাৰ বাইদেৱে বহুত ধুনীয়া পকৰ ডান্স কৰে চাওক লাহে টিকাকেইটা খুলকি আহিব তোমাৰ সেই ইমান কটকটীয়া সেইকেইটা 2 ইঞ্চি টিকাকেইটা খুলকি আহিব ইমান জুজুছে নকৰিবা লাহে ধীৰে কৰা চবেই দেখিব ধীৰে এইজনী গৌৰীক কোনটোৱে তাৰ নিজৰ গাঁৱলৈ লৈ যায় দেখা মোক হে এইজনী গৌৰীক কোনটোৱে তাৰ নিজৰ গাঁৱলৈ লৈ যাব মইতো কাটাই নিনিওঁ আৰু যোনটোৱে লৈ যাওঁ এবাৰ চেক কৰি ল'বি কি আছে এবাৰ চেক কৰি ল'বি পাহাৰীয়া ছোৱালী দেখিবলৈ বহুত ধুনীয়া হয় চ' আহক আজি আমি পাহাৰীয়া ছোৱালী চাওঁ এজনী পাহাৰীয়া ছোৱালী নাজানো নাম ঠিকনা সদায় আহি সপোনতে শুনাই প্ৰেমৰ কবিতা এইজনী পাহাৰীয়া তিৰোতা হে এনে পাহাৰীয়া তিৰোতা হ'লে মা কচম কৈছোঁ পাহাৰীয়া তিৰোতাক ইজ্জত দিয়া হ'ব আৰু ব্ৰা পিন্ধা মতা তিৰোতা তাতে আকৌ পাহাৰীয়া হে ৰাম দেখিছানে বাৰু এই এইবিলাক কি কাণ্ড চলি আছে বাৰু তাকো ব্ৰা পিন্ধা পাহাৰীয়া তিৰোতা ৱাও নাইচ এওঁ ভিডিঅ' বনাই আছিলে আমাৰ এই মহিলাগৰাকীয়ে পিছফালে আইতাক বহি আছিলে আইতাকেও চাগে ভাবিছে আৰু বালটোৱে কি কৰি আছে চাচে নাই আই বোৱাৰী তই কি জন্ম দিলি এইটো তই কি জন্ম দিলি কেলা ভিডিঅ'লৈকে যাওঁগৈ এটা কথা বুজি নাপাওঁ এই তহঁতৰ নিচিনা ল'ৰাবিলাকৰ পকৰত এনে কি খজতি উঠে যে তহঁতে ল'ৰা হৈ পেলাই এইবিলাক কৰিবলৈ যাওঁ ফেমাছ হ'বলৈ ইমানেই মন যদি কিবা বেলেগ কাম কৰি ফেমাছ হ আৰু তহঁতৰ তলফালে আছে কি এবাৰ নিজে চেক কৰি ল'বিচোন হে আছে আৰু এইবিলাক বেইচামি কিহৰ বাবলুকেইটা আকৌ বাহিৰত উলিয়াই দিছা কেলে সেইকেইটা ভিতৰত সোমাই থ'ব লাগে তোমাৰ নিচিনাবিলাকৰ কাৰণে ইজ্জত নাইকিয়া হৈ গৈছে দাঁত ভিতৰত সোমোৱা সেইকেইটা বাহিৰত নথোৱা নাই সেইকেইটা বাহিৰত দিলে তুমি এক্সপ'জ কৰি দিছা নিজকে গম পাইছা নাই ফুল এক্সপ'জ হৈ গৈছা তুমি জলপৰি চাব These brothers my guys, know that they fly, know that they ride or die. I keep boys by my side, CJ Ack, now I gotta roll with ice. Cold, these brothers my guys, know that they fly, know that they ride or die. I keep boys by my side. ৰাম কেনেহেন জলপৰি হৈজনী এনেকুৱা জলপৰি হ'বলৈ হ'লে দেখোন চেচে আমি জলপৰি নাচাওঁ জলপৰি নালাগে চাবলৈ ৰাম এখন কি ওলমাই লৈছে গাই আছা ধুত ক'ম আৰু ল'ৰাই নে ছোৱালী এনে এখান একো ক'বও নহয় ইফালেও নহয় সেইফালেও নহয় মাজতে থাকো তাত আৰু আপোনালোকে জানে এতিয়া টিকটক ভাৰ্চেছ ইউটিউবাৰ চলি আছে আমাৰ তাৰ মাজতে আকৌ কি হ'ল আকৌ আমাৰ আছামিজ মিউজাৰবিলাকৰ টিকটক আৰু টিকটকৰ মাজতে জেং মই আপোনালোকৰ এটা ৰেপ ছং প্ৰেজেণ্ট কৰিছোঁ চাওক
এজনীলে চাওক তাই মোক কমেণ্ট দিয়ে বেয়াকৈ কুকুৰ বুলি তাই দাঁত দেখিলে এনেকুৱা থাকক দাঁতকেইটা এনেকুৱা কেলা কুকুৰণী উঠ দেখিলে বান্দৰণী কেলা এক থাপত দাঁত পৰি যাব কেলা 25টা গম পোৱাই নাই কাক কেলা মেছেজ কৰা কুকুৰ বুলি ভেক ভেকাই থাকো পিছপিনৰ পৰা তোৰ ওচৰত আহিবি কি তোৰ যিখন বেল চাই এনেকুৱা থাকো এনেকুৱা থাকে কেলা কুকুৰৰ নিচিনা বেল চাই থাকে একে চত পনীয়া সেইখন ওলাই আহিব কেলা তোক কৈছোং কেলা কাণ খুলি শুনিল তোক কৈছোং কেলা এনেকে থাকা নেউলৰ নিচিনা বেল চাই দেখিলি তোক কেলা কোনো নাহি সাংঘাতিক ৰেপ চং বনাইছোঁ দেই মই কিন্তু এওঁলোকৰ পৰা ভাল লাগিল বাৰু মোৰো আৰু ধেমালি চলে বনাইছোঁ ভিডিঅ'টো আৰু ভাল লাগিলে আপোনালোকে লাইক কৰি দিব ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি অকণ হাঁহিব পাৰিছে আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ ফৰ ৱাচিং